নমস্কাৰ। মোৰ স্বৰচিত কবিতা এটি আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনামা অমানিশা। চৌদিশ আজি নীৰৱ নিস্তব্ধ, এক অজান আকাংক্ষাই বিশ্বক কঁপাই তুলিছে। মৃত্যু বিভীষিকাই কিৰিলি মাৰি তাণ্ডৱ সৃষ্টি কৰিছে বিশ্ব দৰবাৰত। অমানিশাই আগুৰি ধৰিছে। কৰোনা ভাইৰাছে প্ৰলয়ংকাৰী ৰূপ লৈ হাজাৰ হাজাৰ মানুহৰ প্ৰাণ কাঢ়ি মানৱ সংকট সৃষ্টি কৰিছে। পৃথিৱী আজি নৰিয়াত পৰিছে। আশা আকাংক্ষা ত্যাগ কৰি নিজৰ জীৱনত সংকটত পেলাই যিসকল কৰ্মীয়ে সেৱা আগবঢ়াইছে, বিশ্ববাসীৰ বাবে তেওঁলোকক শতকোটি প্ৰণাম। সজাগ আৰু সতৰ্কতাৰে মহামাৰীক ৰোধ কৰিবলৈ আমি সচেতন হওঁ আহক। কৰোনাই নামানে জাতি ধৰ্ম, কৰোনাই নামানে অহংকাৰ ধৰ্ম। সজাগতাৰেই আমাৰ সুৰক্ষা, নিজেই বাচি পৰিয়ালক বচাওঁ। হে প্ৰভু, তোমাৰ চৰণত জনাওঁ শত সহস্ৰ প্ৰণাম। বিশ্ববাসীক কৰা মহামাৰীৰ পৰা কৰা পৰিত্ৰাণ। ধন্যবাদ।